নমস্কাৰ গাইজ, মানে মোৰ অসমবাসী ৰাইজ, মই দুলৰাজ অসম চাই আছে নৱগৰাকীৰ চেনেলটো আৰু চাই থাকক মানে ধুনীয়াকৈ ব্লগটো বনাব ন। মাইলথান যিহেতু আহিছে আৰু চাই থাকক আৰু ধুনীয়াকৈ শিৱসাগৰৰ পৰা বৌ আহিছে আৰু লগত দাদাও আহিছে। এইখনতে ছাবস্ক্ৰাইব বুলি লিখা বুটামটো আছে নহয়। ভৱিষ্যতে মানে পৰিয়াল পৰিকল্পনা কৰিছানে? মই দিনকেইটাত মই কাম কৰিবলৈ গুচি যাওঁ। প্ৰথমবাৰ মোৰ মোবাইলত ছোৱালীখন আহিছে। ইউটিউবৰ পইচাৰে এখন ঘৰ চলোৱাটো সম্ভৱনে? তোমালোকে দুয়ো কিমান চনত লগ পাইছিলা? নমস্কাৰ, মিছেছ ফুকননী ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ। এয়া হৈছে মালিনী থান। আমি ভিতৰলৈ সোমোৱা নাই, এই কেঁচুৱা চেঁচুৱা আছে যে, সেইটো কাৰণে সোমোৱা নাই। আৰু ইয়ালৈ আহি ইমানেই ভাল লাগিছে। আৰু ইয়ালৈ আমি এটা বিশেষ কাৰণত আহিছোঁ। সেই কাৰণ জনপ্ৰিয় এজন ইউটিউবাৰক লগ পাইছোঁ। মানে তেওঁক লগ কৰিবলৈ বুলিয়ে আহিছোঁ দেই। আমি শিৱসাগৰৰ পৰা তেওঁক লগ কৰিবলৈ বুলিয়ে আহিছোঁ। আৰু তেওঁৰ বিষয়ে আমি কেইটামান কথা মই যিকেইটা কথা নাজানো, মানে মই তেওঁৰ বিষয়ে দুটামান কথা জানিম আৰু আপোনালোককো জনাম। মই যিহেতু জানিম আপোনালোককো জনাব লাগিব। আৰু সেইটো কাৰণে আপোনালোকক দেখাই দিম কোন জনপ্ৰিয় ইউটিউবাৰ। আপোনালোকক মই কৈ দিছোঁ, তেওঁ হৈছে এয়া দুলৰাজ অসম। তেওঁলোকক লগ পালোঁ, তেওঁলোকৰ ঘৰলৈ আহিলোঁ, চাহ তাহ খাই মেলি এতিয়া মানে ফুৰিবলৈ আহিছোঁ আৰু মালিনী থান একেলগে লগ হৈ খুব ভাল লাগিছে। আৰু খুব এটা সুন্দৰ পৰিৱেশ আপোনালোকক চাৰিওফালে দেখাই দিছোঁ। এয়া চাওক, ইমান এটা সুন্দৰ পৰিৱেশ। মন্দিৰ বুলি ক'লে এনেও মনটো বহুত বেছিয়ে ভাল লাগে। এয়া আহি পালোহি আৰু তেওঁলোকৰ লগত এতিয়া কথা পাতিম, দেখাই দিছোঁ। তেওঁলোকে পূৰা চেলফি লোৱাত ব্যস্ত, মানুহ লৈ আছে কোনোৱে। এয়া আমি কথা পাতি আছোঁ বাৰু। তাৰপিছত এয়া চাওক, আমি আহি একদম এয়া দুলৰাজ ভাইটি ঘৰ পাই গ'লোহি। আহি পাই আমি এতিয়া মালিনী থানত ফুৰিবলৈ আহিলোঁ। ভাইটি, তোমাক লগ পাই কিন্তু সঁচাকৈ একদম বহুত ভাল লাগিলে দেই। আমি যে তোমাক যে ইমান সহজতে যে ইমান ঘপককৈ লগ পাই যাম বুলি ভবাই নাছিলোঁ। কিমান বোলো বিচাৰিব লাগিব এনেকৈ ভাবিছিলে, কিন্তু বেলেগ মজা লাগিলে দেই। লগ পালে বুলি ভাল লাগে। তোমাৰ কথা কোৱা ষ্টাইলটো যে বেলেগ ভাল লাগে। মোৰ মানে সঁচাকৈ কি ক'ম কি নকওঁ, মোৰ মুখে একো ওলোৱা নাছিল, একো ওলোৱা নাই। তোমাৰ ষ্টাইলত কিবা এটা কৈ দিয়া না, তোমাৰ কিবা ধুনীয়াকৈ কোৱা। হেল্ল' নমস্কাৰ গাইজ, মানে মোৰ অসমবাসী ৰাইজ, মই দুলৰাজ অসম চাই আছে নৱগৰাকীৰ চেনেলটো আৰু চাই থাকক মানে ধুনীয়াকৈ ব্লগটো বনাব ন। মাইলথান যিহেতু আহিছে আৰু চাই থাকক আৰু ধুনীয়াকৈ দেখাব, হয় নাই? দেখিছে ইমান ধুনীয়াকৈ কৈ দিয়ে ষ্টাইলটো। আপোনালোকৰ চবৰে ভাল লাগে, মোৰ যে বিৰাট ভাল লাগে। আৰু তেনেহ'লে মই যিকেইটা কথা নাজানো তেওঁলোকৰ বিষয়ে, মই তেওঁলোকৰ পৰা জানিম আৰু আপোনালোককো জনাম তেওঁলোকৰ বিষয়ে। আৰু এতিয়া আপোনালোকে গম পালেই, মানে দুলৰাজৰ ষ্টাইলত আমি ভিডিঅ'টো আৰম্ভণি কৰি দিলোঁ। আৰু এতিয়া মই তেওঁক সুধিম এটা কথা, মানে মই নজনা কথা সুধিম আৰু ধুনুকলতীয়াকো সুধিম। আপোনালোকে চাই থাকিব। এতিয়া প্ৰথমতে মই মোবাইলত লিখি আনিছোঁ, নহ'লে পাহৰি যাম যে লগ পাওঁতে মানে উদুলিত কিবা হয়। সেইকাৰণে লিখি আনিছোঁ। তোমাৰ ভাল নামটো কি? অঁ, দুল, মানে দুলৰাজ। দুলৰাজ আপোনালোকে গম পালে, তেওঁৰ ভাল নামটো হৈছে দুলৰাজ। এনেই মানে ইউটিউবত আছে দা AS22 ব্লগ বুলি আছে। আপোনালোকে সকলোৱে চাগে তেনেকৈ চিনি পায়, কিন্তু তেওঁৰ ভাল নামটো হৈছে দুলৰাজ দেই। আৰু তোমাৰ ভাল নামটো কি? আমি ধুনুকলিজাৰ ভাল নাম কি? মোৰ নামটো সন্ধিয়া। আপোনালোকে গম পালে, তেওঁৰ নামটো হৈছে সন্ধিয়া। আৰু পখিলা বেটীক এতিয়া এই আমাৰ ভাইটিয়ে লৈ আছে। তাইৰ ভাল নামটো কি? তাইৰ নামটো দিব্যাংশী। তোমালোকে দুয়ো কিমান চনত লগ পাইছিলা? কিমান চনত মানে চনটো মই পাহৰিছোঁ বাৰু, এইফালে জানিব। 2019 লগ পাইছিলা ন? অঁ, আৰু বিয়া কেতিয়া হৈছিলা? বিয়া এইটো মই পাহৰিছোঁ বাৰু। বিয়া 20 3 বছৰ। অঁ, এতিয়া 3 বছৰ হৈছে। আৰু এতিয়া একদম আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে প্ৰেমৰ প্ৰস্তাৱ। তোমালোকৰতো লভ মেৰেজ। প্ৰেমৰ প্ৰস্তাৱ তোমাৰ ফালৰ পৰা আগে আহিছিলে নে ধুনুকলিজাৰ ফালৰ পৰা আগে? মই দিয়া নাছিলোঁ। মই সেই লগৰ এটা ক'বলৈহে পঠিয়াইছিলোঁ। অঁ, মানে তুমি মানে ডাইৰেক্ট কোৱা নাছিলা? তুমিয়ে দিলা ন? মই ডাইৰেক্ট কোৱা নাই। অঁ, তুমি মানে কৈছিলা, তুমিয়ে কৈছা ন, মই কোৱা নাই নহয়। তেতিয়া 19 চনতো লগ পাইছা ন? তেতিয়াতো চিঠি পত্ৰ একো, মানে তেতিয়া সেইটো চিঠি পত্ৰ নাই আৰু ডাইৰেক্ট ফোনৰ যোগে। অঁ, মই মুঠতে নম্বৰটো দি থৈ আহিছোঁ, অঁ, লগৰটো হাতত দিলোঁ। তাৰ পৰা ফোন কৰিলে কৰিব, নকৰিলে নাই বুলি মই গুচি গ'লোঁ। অঁ, তাৰ পৰা তাৰ 3 দিন পিছত ফোনটো আহিছে। মানে ফোনটো অহাৰ পিছত তাৰ ক'ত আছা বুলি সুধিছে। প্ৰথমবাৰ মোৰ মোবাইলত ছোৱালীখন আহিছে। অঁ, ক'ত ছোৱালীয়ে ফোন কৰিলে? তাৰ পৰা তেতিয়াই ৰিচিভ কৰি কিনি কথা পাতিলোঁ। মই বুলি কৈছে। মই মানে ছোৱালী মোৰ লগত কণ্টেক্টে নাই দেখোন। ক'ৰ পৰা কৈছা? নম্বৰ নিজে দি যাবা বুলি ঠিকছে গালি দিলে। তাৰ গালি দিওঁতে তাৰপৰা চালোঁ। তাৰ পৰা মই ক'লোঁ, এই আজি 2 দিনমান আগত ছোৱালীজনীক নম্বৰ দিছিলোঁ, সেইজনীয়ে। সেনেকৈ কথা বতৰা আলোচনা কৰি আৰু
ভাল লাগিলে ভাল লগাৰ পিছত প্ৰেমৰ প্ৰস্তাৱ দিলোঁ মান্তি হ'ল মান্তি হোৱাৰ পিছত বিয়া পাতিলোঁ আৰু একদম মানে সুন্দৰ হৈ থাকক আগলৈ এনেকৈ চলি থাকক ভগৱানৰ ওচৰত তাকে আমি কামনা কৰোঁ আৰু গালি পাৰে জানো তোমাক ভূমিকলি যায় ইমান ধুনীয়াকৈ মানে হাঁহিয়ে থাকে চোন হাঁহিয়ে থাকে গালি গোটেই দিনটো গালি বুলি ক'লে গালিয়ে খাই থাকে এনে হয় নি দুইটা ইটোৱে সেইটো গালি দি থাকোঁ ঘৰত অকলে থাকি কি কৰিম কাজিয়া এনেই কাজিয়া মানে মৰমৰ কাজিয়া অঁ সেইটো থাকেই আৰু সকলোৰে জীৱনত থাকেই নহয় জানো অঁ আৰু দুলুৰা যে তুমি মানে তোমাৰ এনেকুৱা এটা কাম যিটো কৰিলে তুমি কৰিলে বেয়া পায় অঁ ভুনুকলি যায় মানে তোমাক বেয়া পায় আৰু ধৰি লোৱা তুমি এইটো কাম কেলে কৰিছা এনেকৈ গালি দিয়ে কি এনেকুৱা কিবা কাম আছে নি তুমি কৰিলে মানে বেয়া পায় মই কৰিলে তাই বেয়া পোৱা কাম তেনেকুৱা নাই চব কাম কৰিলে ভাল পায় কিন্তু এনেই আৰু কিছুমান অভিমান থাকে ছোৱালী লগত থাকিলে মই যদি লগত থাকোঁ যিমান ছোৱালী জোকা যদি লগত নাথাকোঁ ছোৱালী জোকাৰিলে বৰ বেয়া পায় অঁ সেইটো আছে আৰু ধুনুকলি যায় এনেকুৱা কি কাম আছে যে মানে তাই কৰিলে তুমি বেয়া পোৱা তাইক বেয়া পোৱা মই এইটো কৰিবা সেইটো নকৰিবা একো মানা নকৰোঁ যিটো ভুল মই কৰিলে তাই বেয়া পায় সেইটো ভুল কৰিব মানা কৰোঁ মানে এনেকুৱা কাম বেয়া পোৱা একো নাই আৰু বেয়া পাম নহয় আৰু তুমি যদি ক'ৰবালৈ যোৱা ভুনুকলি যাক যেনিবা সেইদিনানি কিবা এটা কাৰণত তুমি লৈ যাব নোৱাৰিলা কিবা এটা কাৰণত লৈ যাব নোৱাৰিলা তাই মন বেয়া কৰেনে নাই নকৰে ছোৱালী দেই তোমাৰ ছোৱালী উঠিলে এতিয়া তোমাক বেছি ভাল পায় নে মাকক বেছি ভাল পায় মাককে ভাল পাব বেছিকৈ আগত গাভৰু হোৱাৰ পিছত কিন্তু বাপেকক ভাল পায় অঁ ছোৱালীয়ে এনেই দেউতাকক ভাল পায় বুলি কয় সৰুতেহে মাকক ভাল পায় পাছত ডাঙৰ মাকৰ লগত থাকি থাকি একদম মানে পিছত আমুৱাই যায় দেউতাককে ভাল পায় দেউতাকে থাকিলে ঘূৰাবলৈ নিয়ে এতিয়া যদি অকল বাইকখন দেখুৱাই দিয়ে তেতিয়া এতিয়া কিন্তু বাইকখন মই যদি দেখুৱাই দিওঁ বহুৱাই লওঁ মোৰ লগতে থাকিব আৰু ছোৱালীয়ে ডাঙৰ হ'লে এনেও দেউতাককে ভাল পায় বুলি মানে এইটো এটা আগৰ পৰা হেৰি আছে তাৰপৰা আৰু এটা কথা এইটো অকণমান চিৰিয়াছ দেই মানে ইউটিউব কৰি তোমাৰ কেনেকুৱা ধৰণৰ অনুভৱ মানে ইমান মানুহৰ তোমাক যে ইমান মৰম দিছে আদৰ দিছে হয়নে অনুভৱটো কেনেকুৱা তোমাৰ সেইখিনি মৰম টকা দিলেও কিনিব নোৱাৰি ন আৰু সেইখিনি মৰম যে দিছে মই পাম বুলি ভবা নাছিলোঁ হঠাৎ পালোঁ আৰু ভাল লাগে আৰু মানে অনুভৱে নহয় মানে কোনো নাই বুলি আৰু সকলোকে আপোন লাগে নহয় আপোন লাগে যেতিয়া মই ঘৰত গোটেই দিনটো থাকোঁ মনটো বেয়া লাগিছে আজি তেতিয়া মই কি কৰোঁ বাইকখন লৈ ওলাই আহোঁ মই গম পাওঁ মই লগ পামেই মোক কোনোবা নহয় কোনোবাই চিনি পাবই ভালকৈ মাত বোল কৰিব তেওঁলোকৰ লগত কথা পাতিম ফ্ৰেছ হৈ যায় আৰু মাইণ্ডটো ভাল লাগে এটা মানে ভাল লগা বহুত মধুৰ মানে ভাল লগা গোটেই দিনটো যদি ঘৰত থাকি বৰ হওঁ মই ওলাই যাওঁ মই গম পাওঁ এজন নহয় এজন বাটত লগ পামেই আৰু মোৰ ভাল চিনাকি মোক ভাল পোৱা মানে মানুহ লগ পাওঁ ভাল লাগে আৰু তেতিয়া মানে মাইণ্ডটো ফ্ৰেছ হৈ যায় আৰু ভাল লাগিছে তোমাৰ কথাবোৰ শুনি এনেও ভাল লাগে একদম ভিডিঅ' চাই আৰু এতিয়া মানে বেছি ভাল লাগিছে একদম ইমান কাষতে বহি কথা পাতি আছোঁ আৰু মানে আৰু এইটো এটা দেই এইটো বেয়া নাপাবা সুধিলে মানে ইউটিউবৰ পইচাৰে এখন ঘৰ চলোৱাটো সম্ভৱনে ঘৰ এখন চলোৱাটো তুমিতো এতিয়া নিজে ঘৰ চলাই আছা হয় নাই চব কথা তুমি বুজি পোৱা মই যদি ইউটিউবটোৱে অকল যদি কৰি থাকোঁ ঘৰখন নচলেগৈ মানে মই যিখিনি জানো মোৰ নচলেগৈ আৰু মই সেইকাৰণে এক্সট্ৰা কামো কৰোঁ যদি ইউটিউবটো কৰিলে যদি ঘৰ চলে মই ৰেগুলাৰ ভিডিঅ' দি থাকিলোহেঁতেন কিন্তু ৰেগুলাৰ ভিডিঅ' মই নিদিওঁ মোৰ ভিডিঅ' বহুত এবচেণ্ট থাকে এবচেণ্ট থকা মেইন কাৰণ এটাই এই এবচেণ্ট থকা দিনকেইটাত মই কাম কৰিবলৈ গুচি যাওঁ সেইটোৱে সেয়াই আৰু মানে ইউটিউবৰ জৰিয়তে যে এখন ঘৰ চলাম বুলি মানে এনেকৈ মানে সেইটো মানে এচন হিচাপে ল'লে নহ'ব মানে সেইটো ল'ব পাৰে যদি চেনেল বহুত বেছি ডাঙৰ হয় মানে অসমৰ ৰাইজে সহায় কৰে আৰু তেতিয়া আগুৱাই দিয়ে তেতিয়াই পাৰিব কিন্তু এতিয়া নোৱাৰোঁ আৰু মানে এতিয়া নোৱাৰোঁ মানে পাৰিমগৈ পিছত মানে আশা এটা আছে পাৰিম বুলি এতিয়া ৰাইজৰ ওপৰত কথা আৰু ঠিকে আছে বহুত ভাল লাগিছে কথা পাতি আৰু এটা কিবা লাষ্ট লোৱা বহুতখিনি সময় ল'লোঁ তোমালোকৰ পৰা ইমানখিনি সময় লৈছোঁ মানে এতিয়া তোমালোকৰ পৰিয়ালত এতিয়া তিনিটি মানে সদস্য তুমি কলিজা আৰু পখিলা আৰু ভৱিষ্যতে মানে পৰিয়াল পৰিকল্পনা কৰিছানে মই এটা কথা জানো যেতিয়া এখন ঘৰত এজনী ছোৱালী আৰু এটা ল'ৰা থাকে পিছত মানে এনেকুৱা হৈ যায় ল'ৰাটোক চাওঁতে মানে ছোৱালীজনীয়ে মৰম নোপোৱা হৈ যায় মই দেখিছোঁ মানে নিজ চকুৰ আগত দেখিছোঁ আৰু সেইটো কৰাবলৈ নিবিচাৰোঁ পিছত নাজানো আৰু কি হয় মানে যদি ল'ৰা পিছত যদি ল'ৰা এটাও হয় পখিলা মোৰ ল'ৰা নিচিনাই থাকিব যদি ছোৱালীও হয় দুজনী সমানে আৰু বাৰু একদম এতিয়া তোমাৰ লগত সেইখিনি কথা পাতিলোঁ ইমানখিনি সময় দিলা বহুত ভাল লাগিলে
তোমাকো বহুত বহুত ধন্যবাদ আৰু তোমাৰ ষ্টাইলত মই এতিয়া ভিডিঅ'টো ইয়াতে আৰম্ভণি কৰিলোঁ মানে ল'ৰা আমাক তোমালোকেতো গম পাইছাই কেনেকুৱা অৱস্থাত চলি কৰি আছোঁ তোমাৰ ষ্টাইলতে ভিডিঅ'টো আৰম্ভণি কৰিলোঁ আৰু এতিয়া তোমাৰ ষ্টাইলতে মানে ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া আপোনালোকে চাই আছে আৰু ভিডিঅ'টো যিহেতু চাই আছে গমটো পাইছে শিৱসাগৰৰ পৰা বৌ আহিছে আৰু লগত দাদাও আহিছে ফেমিলি আহিছে আৰু আৰু বহুতখিনি কষ্ট হৈছে আৰু সেইখিনি কষ্ট মানে এটা মূল্য দিব আৰু মূল্য মানে এটাই আৰু ফোনতে ছাবস্ক্ৰাইব বুলি লিখা বুটামটো আছে নহয় টিপি দিব আৰু বহুত বহুত ধন্যবাদ দেই তোমাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে আৰু আজিলৈ তেনেহ'লে মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বহুত বেছি ভাল পালে কাৰণ কেলৈ আমাৰ লগত এয়া দুলুৰাজ আছে আৰু ভাল পাবই আপোনালোকে আৰু দুলু কলিজাক দেখিছে আৰু একদম ইমান লগতে ফূৰ্তি ফাৰ্তা কৰি আছোঁ আজি বহুত বেছি ভাল লাগিছে আজিলৈ তেনেহ'লে আহোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আজিলৈ আহোঁ বাই 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 বাই